Hey, welcome back guys. তো আজিৰ এই ভিডিঅ'টোলৈ আপোনাক স্বাগতম। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কম তো থাম্বনেইল চাই আপোনালোকে গম পাইছে যে 498 ৰ ৰিচাৰ্জ জিঅ'ৰ যিকোনো এটা লিংকত ক্লিক কৰি কিনে আপোনালোকে এটা ইমেজ দেখা পাইছে সাইডত। তো এনেকুৱা ইমেজ এটাৰ তলত লিংক থাকে য'ত হোৱাটছএপত এনেকুৱা এটা কিছুমান মেছেজ সেন্ড হয় ফুৱা মেছেজ। ফাৰ্ষ্ট টাইম তো মই কৈ দিছোঁ ফুৱা মেছেজ ইয়াত মই কোনো আপোনালোকক 498 ৰ ৰিচাৰ্জ ফ্ৰী নিদিওঁ যেনেকৈ আপোনালোকে থাম্বনেইলত দেখা পাইছে। তো ইয়াতে আপোনালোকৰ তাতে হোৱাটছএপত কিছুমান ফুৱা মেছেজ সেন্ড হয় যেনেকৈ আপোনালোকে যদি ঘৰত ফ্ৰীলি বহি আছে জিঅ'ৰ ফালৰ পৰা 498 ৰ ৰিচাৰ্জ দি আছে ফ্ৰীলি তো ফ্ৰীলি ৰিচাৰ্জ ল'বলৈ তলত দিয়া লিংকটোত ক্লিক কৰক আৰু লিংকটোত যেতিয়া ক্লিক কৰে আপোনালোকে লিংকটোত ক্লিক কৰাৰ পিছত আপোনালোকে নাম্বাৰ দিব লাগে। তো এনেকুৱা কিছুমান নাম্বাৰ দিয়া টাস্ক থাকে কিছুমান এনেকুৱা ফ্ৰেণ্ডক ইনভাইট কৰা টাস্ক থাকে যেনেকৈ আপোনালোকক ক'ব যে আপুনি 3জন ফ্ৰেণ্ডৰ তাতে এই মিনি মেছেজটো শ্বেয়াৰ কৰক আৰু শ্বেয়াৰ কৰাৰ লগে লগে আপোনালোকৰ জিঅ'ৰ একাউণ্টত আপোনালোকে 498 ৰ ৰিচাৰ্জ পাই যাব। তো এইটো এক ধৰণৰ ভুৱা মেছেজ হয় আপোনালোকে এনেকুৱা নাপায়। এইবিলাক ৱেবছাইট বা এইবিলাক যিবিলাক লিংক ক্ৰিয়েট কৰে সেইবিলাক লিংকৰ পৰা সিহঁতে একচুৱেলি পইচা আৰ্নিং কৰাৰ কাৰণে লিংক ক্ৰিয়েট কৰে। কিমানজনে মানুহে ইউজ কৰি আছে তাত সিহঁতৰ হিচাপত আপোনালোকৰ পাৰ্চনেলাইজ হিচাপত আপোনালোকে তাতে এডভাৰটাইজ দেখাব বা সিহঁতে এইবিলাক ডাটাবিলাক লৈ কিনে বেলেগ কোম্পানীত চেল কৰে তাৰ পৰা বহুত পইচা ইনকাম কৰে সিহঁতে। তো একচুৱেলি এইবিলাক কি ইনকাম কৰাৰ কাৰণে এটা ৱেবছাইট বনায় য'ত আপোনালোকৰ ডাটাবিলাক চিকিউৰ নাথাকে। যদি আপোনালোকে গৈ আছে ৱেবছাইটটোত তাৰ পৰা আপোনালোকৰ ডাটা কিছুমান কালেক্ট কৰিব যিবিলাক আপোনালোকৰ প্ৰাইভেচি পাৰ্চনেল ডাটা থাকে সেইবিলাক ডাটা কালেক্ট কৰিব ৱেবছাইটটোৰ ফালৰ পৰা অট'মেটিকেলি। আপুনি গমো নাপাব আপোনাৰ বেকগ্ৰাউণ্ডত যে ডাটা আপোনালোকে ট্ৰান্সফাৰ কৰি আছে ৱেবছাইটলৈকে। আৰু লগতে কিছুমান এনেকুৱা এডভাৰটাইজ দেখাব যিবিলাক এডভাৰটাইজত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মানে কি ক্লিক আপুনি কৰি আছে কিন্তু আৰ্নিং হৈ আছে সিহঁতৰ যেনেকৈ আমি ইউটিউবৰ এডভাৰটাইজৰ পৰা আৰ্নিং কৰোঁ চেম তেনেকৈ সিহঁতৰ আৰ্নিং হৈছে যোনে এই ৱেবছাইটটো বনাইছে বা যোনে এই লিংকটো ক্ৰিয়েট কৰিছে। তো চেম তেনেকৈ আপোনালোকে কেতিয়াবা দেখা পায় যে ইণ্ডিপেণ্ডেন্স ডে'ৰ আগতে হওক বা খ্ৰীষ্টমাছৰ আগতে হওক বা নিউ ইয়েৰৰ আগতে হওক কিছুমান উইচেছ স্ক্ৰিপ্টৰ কিছুমান ৱেবছাইট বনায় যেনেকৈ ব্লগাৰত হওক বা কিছুমান এনেকুৱা স্ক্ৰিপ্ট বনায়। তো এই স্ক্ৰিপ্টবিলাকক কি এই স্ক্ৰিপ্টবিলাকৰ পৰা সিহঁতে আৰ্ন কৰে ডেফিনেটলি আপোনালোকে যে দেখা পায় যেনেকৈ ধৰি লওক নীলমনিক উইচেছ ইউ হেপ্পী নিউ ইয়েৰ। তো এনেকুৱা কিছুমান স্ক্ৰিপ্ট আপোনালোকে নিজৰ নামটো দি কিনে আপোনালোকে স্ক্ৰিপ্টটো চেণ্ড কৰিব পাৰে হোৱাটছএপত। তো এনেকুৱা মই স্ক্ৰিপ্ট কিছুমানৰ স্ক্ৰীনশ্বট ছাইডত দেখাই দিম তো আপোনালোকে বুজি পাব কি কোনটো স্ক্ৰিপ্টৰ কথা কৈছোঁ মই। এনেকুৱা যিবিলাক স্ক্ৰিপ্ট আহে বা এনেকুৱা যিবিলাক ভুৱা মেছেজ আহে এইবিলাক ডেভেলপাৰ বা যিবিলাক ৱেবছাইট বনোৱা মানুহ থাকে সিহঁতে আৰ্নিং কৰিবৰ কাৰণেহে এনেকুৱা ৱেবছাইট বা এনেকুৱা লিংকছবোৰ ক্ৰিয়েট কৰে। তো ইয়াত আপোনালোকে কোনো মানে কি সত্য যেতি ঠিক দেখাই মোৰ ভিডিঅ'ছত। তো এনেকুৱা যিবিলাক লিংকছবোৰ থাকে বা এনেকুৱা যিবিলাক ৱেবছাইট বনায় বা যিবিলাক উইচেছ স্ক্ৰিপ্ট থাকে তো এইবিলাকৰ পৰা আল্টিমেটলি ডেভেলপাৰজনে বা ৱেবছাইট যোনে বনাইছে বা যিবিলাক প্ৰগ্ৰামাৰ থাকে সেইবিলাকে আৰ্নিং কৰাৰ কাৰণে অভিয়াছলি। তো কাৰণ ডেভেলপাৰ এজনেও পইচা বনাব লাগিল বাট কেনেকৈ পইচা বনায় সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰে কি ভাল কাম কৰে বেয়া কাম কৰে। বাট ভুৱা মেছেজটো অভিয়াছলি বেয়া হয় বা যেনেকৈ আপোনালোকৰ মানে কি কৰোণা ভাইৰাছৰ ওপৰত মানে কি এইটোৰ ওপৰত ফাইদা লৈ আছে ডেভেলপাৰবিলাকে যে এইটো লিংকত ক্লিক কৰক লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকে 498 ৰিচাৰ্জ পাব আৰু আপোনালোকে ধৰি লওক এই লিংকটোত ক্লিক কৰিলেও ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব যে তাত যাই কিনে আপোনালোকক কিবা মেনু ওলাব মেনুৰ পিছত আপোনালোকক দেখাব যে ইয়াতে আপোনালোকে 3জন ফ্ৰেণ্ডৰ লগত আপোনালোকে হোৱাটছএপত এই মেছেজটো শ্বেয়াৰ কৰক তাৰপিছত ডাইৰেক্টলি আপোনালোকৰ জিঅ' একাউণ্টত পাই যাব আপোনালোকে 498 ৰিচাৰ্জ মানে 3 মাহৰ কাৰণে আপোনালোকে ফ্ৰী ৰিচাৰ্জ। তো আল্টিমেটলি ফ্ৰীৰ নামত একো নাথাকে তাতে আৰু ইণ্টাৰনেট। তো বাছি চলক আৰু এনেকুৱা ভুৱা মেছেজ আপোনালোকে স্প্ৰেড নকৰক যেনেকৈ মোৰ তাতেও আহি থাকে কিছুমান এনেকুৱা ভুৱা মেছেজ। তো তাৰ কাৰণে মই এই ভিডিঅ'টো বনাই দিলোঁ। তো আপোনালোকে নিজে এনেকুৱা ভুৱা মেছেজবোৰ ষ্টপ কৰিব পাৰে যদি আপোনালোকৰ তাতে কোনোবাই পঠাই দিছে তো আপোনালোকে নিজে ডাইৰেক্টলি বেলেগত তাতে নপঠাব যেতিয়ালৈকে আপোনালোকে কনফাৰ্ম নহয় যে এইটো সঁচা হয় নে মিছা হয়। তো বাছ মই এইটোৱে ক'ম যে এনেকুৱা আপোনালোকে ফৰৱাৰ্ডৰ পৰা অহা মেছেজবিলাক আপোনালোকে ডাইৰেক্টলি আৰু বেলেগৰ তাতে নোচোৱাকৈ বা নজনাকৈ ফৰৱাৰ্ড নকৰক বা বেলেগক লোভ দিব চেষ্টা নকৰক। তো লোভে পাপে মৃত্যু আৰু গমটো পায়। তো বাছ আজিৰ এই ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব প্লাছ নীলমনিক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব। আৰু অহা কাইলৈ আহি আছে আমাৰ অসমীয়া বয় প্ৰডাকশ্যনৰ তো কিজানি ৰষ্টিঙৰ ভিডিঅ'। তো ষ্টে টিউন। তো বাছ আজিৰ এই ভিডিঅ'টো এইখিনি অহা কাইলৈ আমি লগ পাম ঠিক তেতিয়ালৈকে পিছ আপ অ'কে বাই।